দৰিদ্ৰতা সকলোতকৈ ভয়ংকৰ বস্তু, যিয়ে জীৱনৰ বাস্তৱ কি শিকাই দিয়ে। কাৰোবাক ইমান বেছি ভাল নাপাব, নহ'লে তেওঁ দিয়া আঘাত আপুনি সহ্য কৰিব নোৱাৰিব। কাৰোবাৰ ওচৰত মূল্যহীন হৈ থকাতকৈ আঁতৰি অহাই বহুত ভাল। অন্ততঃ নিজৰ আত্মসন্মানটো ৰক্ষা পাব। সহজ সৰল মানুহবোৰ অলপ কিছু পালেই সুখী হয়। সেইবাবেই চাগে ইহঁতৰ কপালখনতো অলপেই থাকে। আৰু এই সহজ সৰল মানুহৰ জীৱনৰ এটাই ডাঙৰ সমস্যা, তেওঁলোকে অতি সোনকালে আনক বিশ্বাস কৰি পেলায়। এই পৃথিৱীত সেইজন মানুহেই বেছি কষ্ট পায়, যিজনে মানুহক নিঃসন্দেহে অন্ধৰ দৰে বিশ্বাস কৰি পেলায়। সম্পৰ্ক কেতিয়াও দূৰত্বৰ কাৰণে শেষ নহয়। সম্পৰ্ক শেষ হয় অহংকাৰ, অসন্মান, স্বাৰ্থপৰতা আৰু বিশ্বাসঘাতকতাৰ বাবে। মানুহৰ জীৱনৰ আটাইতকৈ ডাঙৰ ভুল, সকলো মানুহক নিজৰ দৰেই ভাল চিন্তা কৰে বুলি ভবাটো। মনত ৰাখিব, যৌৱনকালত মাক দেউতাকক দিয়া কষ্ট বৃদ্ধকালত ঘূৰাই দিয়ে ল'ৰা ছোৱালীয়ে। এয়াই নিয়তি। জন্মদাতাক কেতিয়াও কোনো কাৰণতে দুখ কষ্ট নিদিব।